অকল ভাংনামাৰী নহয়, বড়োলেণ্ডৰ 15টা সমষ্টিত য'ত যায় একদম বিশালে হৈছে, ৰাইজে ওলাই আহিছে। খালি আমি আগৰ নিচিনা বহুত ডাঙৰ ডাঙৰ মিটিংবিলাক কৰা নাই। এইবাৰ আমি ৰাইজৰ মাজত যাই নিৰ্বাচন খেলিব বিচাৰিছোঁ। গতিকে ৰাইজৰ ওচৰত গৈছোঁ, হাত জোৰিছোঁ, ৰাইজৰ লগত আমাৰ ভাৱ বিনিময় কৰিছোঁ। UPPLৰ কথাবিলাক আমি কৈছোঁ, আমি কি কৰিব বিচাৰিছোঁ, কি কৰিব বিচৰা নাই, জাতি জনগোষ্ঠীক লৈ, আন্তঃগাঁথনিক লৈ বিভিন্ন সমস্যাবিলাক কেনেকৈ সমাধান কৰিব বিচাৰিছোঁ, এই কথাবিলাক আমি আলোচনা কৰিছোঁ। আৰু বড়োলেণ্ডবাসী ৰাইজে এইবাৰ এটা ভাল দল বিচাৰি পাইছে, হলটো UPPL। আমি কাৰো লগত এলায়েন্স নাই, কিন্তু বড়োলেণ্ডবাসী ইমানেই সুখী যে যোৱা নিৰ্বাচনত আমাক কোনোবা ষড়যন্ত্ৰ বলি কলালে বুলি এই নিৰ্বাচনত চবে আজি আগৰ যিটো নিৰ্বাচন, ইয়াৰ যিটো সুবিধা এইটো এইবাৰ ল'ব বিচাৰিছে আৰু চবে UPPLক জিকাবলৈ আগবাঢ়ি আহিছে। মহিলাৰে কৈছে যে UPPL আৰু এপছক কোনো পৰ্যায়ে বিশ্বাসত নল'ব, ৰাইজৰ ওচৰত কৈছে হাগ্ৰামা মহিলাৰে। তেখেতেহে কৈছিল মোৰ ঘনীয়েকটো প্ৰমোদ বড়োৰ ঘনীয়েকৰ নিচিনা নহয়তো, ইলেকশ্যন নেখেলেই বুলি। মিছা কথাটো কোনে কৈছে? মোৰ এনেকুৱা কিবা এটা কথা কওকচোন, মই কি কৈছোঁ কওক। পূৰ্বতে তেখেতে কৈছিলে তেখেতৰ ৱাইফক টিকেট নিদিয়ে বুলি, টিকেট পাই দেখাওকচোন কৈছিলে, কিন্তু বৰ্তমান কোকৰাঝাৰ সমষ্টিত টিকেট দিছে তেখেতক, কি ক'ব? এইটোতো আপোনালোকে বজাব লাগিব, আপোনালোকে দেখিছে কথা। মিছা কথা কি কয়? ৰাইজৰ ওচৰত কিয় মিছা কথা ক'ব লাগে? টিকেট দিয়ে, সি আগতে কৈ দিয়ক যে মোৰ পত্নীয়ে ইলেকশ্যন খেলিব, সেইটোতো আৰু লাজ কৰিব লগা কথা নাই। এইটো কি লাজ কৰিব লগা কথা আছে? গৌৰৱহে কৰিব লাগে তেখেতৰ পত্নী ইলেকশ্যন খেলিছে। কিন্তু পৰিয়ালবাদৰ ৰাজনীতি যেতিয়া কৰে, তেতিয়া লাহে লাহে পলিটিক্সটো ধ্বংস হয়। তো সেইকাৰণে তেখেতসকলৰ পলিটিক্স আৰু বেছিদিন নাথাকে। চাওক, যেতিয়া বতাহ বলি থাকে, শুকান পাতবিলাক সৰি থাকে। জোৰকৈ বতাহ বলিলে কেঁচা পাতবিলাকে সৰে, আৰু পাত সৰিলে এইটো এই নহয় কি গছডাল মৰি যাব, নতুন গছ ওলাই আহে। এই নেতাবিলাকে কিয় আমাৰ দলত আহিছিল, কিয় আমাৰ দলৰ পৰা ওলাই গ'ল, না ইহঁতে জানে না আমি জানো। এই যিকেইটা নেতা ইফাল সিফাল কৰি আছে ইহঁতেহে জানে কি বিচাৰিছে ইহঁতে জীৱনত, ক'ত আনন্দ বিচাৰিছে। BPFত না, কংগ্ৰেছত না, BJPত না, ক'ত যায় আনন্দ পাব। এই কিছুমান মানুহ আছে, এইটো আনন্দৰ কাৰণে বিচাৰি থাকে। আমাৰ এইবিলাকৰ লগত ইমান সময় নাই। ৰাইজৰ কাৰণে কাম কৰিব লাগে, জাতিৰ কাৰণে কাম কৰিব লাগে, অঞ্চলৰ কাৰণে কাম কৰিব লাগে আৰু আগুৱাই যাব লাগে। আমি 18টা আসন যদি ধৰোঁ, 13টা আসন বুলি মই ক'ব বিচাৰোঁ। 15টা আসন যদি ধৰোঁ BTCৰ ভিতৰত, আমি 10ৰ পৰা 12টা আসন আমি জিকি আছোঁ। সামগ্ৰিকভাৱে কি দেখিছে এইবাৰ অসমৰ? বহুত ভাল পৰিৱেশ। মই অসমৰ কথাটো নকওঁ, আজি যিটো BJP কংগ্ৰেছ ক'ত কিমান আহিব ইয়াৰ ওপৰত মই এতিয়ালৈকে এনালাইচিছ কৰা নাই। মই এইবাৰ মানে আমাৰ BTC অঞ্চলৰ এই 15টা সমষ্টিৰ ৰাইজৰ লগত কথা পাতি গণতন্ত্ৰৰ যি ডাঙৰ উৎসৱ, ইয়াৰ আনন্দটো এইবাৰ লৈ আছোঁ মই। ৰাইজৰ পূৰা সমৰ্থন আমাৰ তাত আছে। 4 তাৰিখৰ পিছতে আমি ঠিক কৰিম কেনেকৈ কাৰ লগত কি কৰোঁ নকৰোঁ। কিন্তু এটা কথা ঠিক যে আমি বড়োলেণ্ড অঞ্চলৰ 35 লাখ জনগণ আৰু অসমৰ 4.3 কোটি জনগণ ন্যায়ৰ কাৰণে, শান্তিৰ কাৰণে, অধিকাৰৰ কাৰণে কাম কৰিম।